হেল্ল' ফ্ৰেণ্ডছ, মই তুলিকাই মোৰ চেনেল দ্য একলেক্টিক মাইণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মোৰ সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে অতি সহজতে পাই যায়। এতিয়া আহোঁ আমি ভিডিঅ'টো চাওঁ। হেল্ল' ফ্ৰেণ্ডছ, মই আজি হাঁহৰ মাংস বনাব লৈছোঁ গাঁৱলীয়া ষ্টাইলত। তাৰ বাবে মই হাঁহৰ মাংসখিনি প্ৰথমে মেৰিনেট কৰি লৈছোঁ, যাৰ বাবে মই লৈছোঁ ইয়াত অকণমান অইল, অকণমান হালধি, অকণমান আদা নহৰু আৰু দুটা পিঁয়াজ কাটি আৰু ইয়াৰ লগত মই দুটা আলু ভালদৰে সানি মেৰিনেট হ'বৰ বাবে ৰাখি দিছোঁ 10 মিনিটমান। হাঁহৰ মাংস বনাবলৈ মই খৰিৰ জুইত কেৰাহীখন তুলি দিছোঁ আৰু ইয়াত অকণমান অইল দি দিছোঁ। এতিয়া ইয়াত কেইটামান তেজপাতা আৰু কেইটামান পাঁচফোৰণ আৰু কেইটামান শুকান আৰু কেঁচা জলকীয়া দি দিয়া হৈছে। এইটো আচলতে মোৰ মায়ে বনাই আছে আৰু মই মাত্ৰ ভিডিঅ'টোহে কৰি আছোঁ। মই ইয়াত মাংসখিনি বহাই দিলোঁ। আচলতে মায়ে দি আছে আৰু এইখিনি এতিয়া ভালদৰে এনেদৰে লৰাই থাকিব লাগিব। মেৰিনেট কৰাৰ সময়ত মই হালধি কমকৈ দিছিলোঁ, সেইবাবে এতিয়া ইয়াত আকৌ অকণমান হালধি দি দিয়া হৈছে আৰু মই এনেদৰে ঢাকনি নিদিয়াকৈয়ে 45 মিনিটমান ভাজি থাকিম। ইয়াত মেৰিনেট কৰাৰ সময়তে মই কৈ দিছিলোঁ যে আদা, নহৰু, নিমখ, হালধি এইবোৰ দি দিয়া হৈছিল, গতিকে এতিয়া এইবিলাকৰ ইয়াত প্ৰয়োজন নাই আৰু আমি এইখিনি এনেদৰে কম জুইত ফ্ৰাই কৰিব লাগিব। এতিয়া আপোনালোকে দেখিবলৈ পাইছে মই এনেদৰে ফ্ৰাই কৰি থাকোঁতে একচুৱেলি মায়ে এনেদৰে ফ্ৰাই কৰি থাকোঁতে এনেকুৱা তেলবিলাক উঠি গৈছে আৰু এইখিনিতে এটা চিক্ৰেট টিপ দিব বিচাৰিছোঁ যে হাঁহৰ মাংসত কেতিয়াও ঢাকনি নলগাব, কাৰণ ঢাকনি লগালে তাৰ হালধিটো ওপৰলৈ উঠি আহে, যাৰ ফলত মানে আঞ্জাটোৰ কালাৰটো এনেকুৱা ব্লেক হৈ নাযায়। আপোনালোকে দেখিবলৈ পাইছে এইখন কেনেকুৱা কালাৰ হৈছে আৰু এনেদৰে অকণমান টাইম ফ্ৰাই কৰি থাকিব লাগিব। এতিয়া মাংসখিনিৰ পৰা বহুত ধুনীয়া এটা গোন্ধ আহিছে আৰু অকণ তলত লাগি ধৰিছে। এতিয়া ইয়াত পানী দি দিব লাগিব। এতিয়া ইয়াত পানী ঢালি দিয়া হৈছে। এইটো আপোনালোকে নিজা প্ৰয়োজন অনুসৰি দিব, তথাপি হাঁহৰ মাংসটো সিজাতে অকণমান সময় লাগে, গতিকে পানীখিনি অকণ সৰহকৈ দি দিব। পানী দিয়াৰ পিছত এইখিনি 20 মিনিটমান সময় উতলিব দিম, তথাপি আপোনালোকক যিমানখিনি কোৱান্টিটি লাগে সিমানখিনি পানী থকাত আপোনালোকে নমাই দিব পাৰে, তথাপি মানে হাঁহৰ টেষ্টটো আহিবৰ বাবে মিনিমাম 15 পৰা 20 মিনিট সময় উতলিব দিয়াটো জৰুৰী। এতিয়া আপোনালোকে দেখিছে এইখিনি আমি ইমানটো কোৱান্টিটিত ৰাখিছোঁ আৰু এইখন এতিয়া আমি নমাই বেলেগ এটা বাচনত ৰাখি দিম। আমাৰ হাঁহৰ মাংস অলমষ্ট ৰেডি হৈ গ'ল। এয়া আপোনালোকে দেখিছে আমি হাঁহৰ মাংসখিনি ইয়াত নমাই থলোঁ। এয়া আপোনালোকে দেখিছে আমাৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল আৰু আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মোৰ সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যায়। থেংক ইউ।